ভাত দিলো এখন দি খাবলৈ ঠাণ্ডা হ'ব কি হ'ল এই বোৱাৰী কি কথা কৈছা তুমি কি কথা কৈছা এই বুঢ়ীজনী একেবাৰে গা ভাল নাই খোজ কাঢ়িব নোৱাৰি ভাতখিনি ওচৰত দিব পাৰে ন কিহৰ এইবিলাক তুমি কৈছা বোৱাৰী ভাত লয় না ওচৰলৈ আয়ো কথা কৈছে যে সেই ঘৰে ঘৰে যে সকাম কৰিব পাওঁ ভাতকেইটা ওচৰলৈ দিব নোৱাৰ হা আহ নিপিহিয়া আই মোৰ এজনী বোৱাৰী কি যে বোৱাৰী পালে মোৰ ল'ৰা একদম অন্তৰখন খুলি যাব পাৰে কিহৰ কথা কৈছে লয়া ভাতখিনি এতিয়াই মোৰ ওচৰলৈ লয়া নানো মোৰ এটা যি আছে মই ধনী ঘৰৰ ছোৱালী হয় ধনী ঘৰৰ ছোৱালী তই বোলে আয়াও তোৰ বাপেৰে কি কৰে গম পাইছ মই দেখি আহিছো তোৰ বাপেৰে কি কৰে তোৰ বাপেৰে কৰে এখন লোকৰ ঘৰে ঘৰে যে কি কৰে গম পাৱ কি কৰে কচোন তই নাজানো মই তই পাওঁ তোৰ বাপেৰে সেই টাউনতে ৰিক্সা চলাই থাকে অত দিনে মই ৰিক্সা চলাই থকা দেখিছো তোৰ বাপেৰে হয় গম পাৱ তই আয়ো তোৰ লিখীয়া যে তোৰ এই দেউতা লিখীয়া যে সেই শুই শুই নাথাকে তেনেহ'লে 2 টকা আনে চেনি চাহপাতকেইটা ঘৰলৈ আহে নহয় মোৰ মতাৰ কথা কৈছে মোৰ মতা চাকৰি আছে মোৰ মতাই আৰ্মি কৰিছিলে ৰিটায়াৰ হ'ল কাৰণে মই পেঞ্চন পাওঁ গম পাওঁ মোৰ সেই মতা তই কমনিয়ে খাই আছ তোৰ মতাইনো কি কৰে তোৰ মতাই তিলাং ইফালে যাব ই ঘৰলৈ যাব সেনেকে মোবাইল পিটিকি পাবজি খেলিব কিবা গেম খেলিব ৰিচাৰ্জটো এদাই হ'ল পইচা দিয়া ভৰাওঁগে সেনেকেহে কয় নেট পেক ভৰাওঁগে পইচা দিয়া সেনেকেহে কয় তোৰ মতাই নিজৰ পুতেকটো কথা ক'বলৈ কোনো বেয়া নালাগা দেই মাতো আপুনি কিন্তু বৰ স্বাৰ্থপৰ মানুহ দেই সঁচাকৈ কথা কৈছোঁ মই আপোনাক যে এনেকুৱা বুলি ভবা নাছিলোঁ দেই আমি হ'ব বাৰু দুখীয়া কিন্তু আপোনাৰ লিখীয়া তই ইমান চিপচ নহয় দেই মোক তই কিহৰ চিপচ দেখিলি বোৱাৰী মইতো চিপচ নহয় ন মইতো মোৰ লগৰবিলাক আহিলে মই চাহ দিওঁ বহিবলৈ দিওঁ তামোল পাণ খাবলৈ দিওঁ মইতো এনেকৈ বেলেগৰ মানুহ নিচিনা মইতো বস্তু আছে নাই সেইবিলাক নকৰোঁ দে থকাটো আছে বুলি সঁচা কথা কৈ দিওঁ আৰু মই তোৰ নিচিনা নহয় জখিনি দাহিনী তই মোৰ টেষ্ট বা খাবলৈ আহিছ তই মোৰ ল'ৰা মোৰ চোৱাবলৈ আহিছ তই এতিয়াই তই ওলাই পৰা নাযাওঁ যা কোনে কি কম মোৰ বতাহে মোৰ গা নো হিলাব নোৱাৰ কথা ক'বলৈ আহিছে আইও বেমাৰ খালে কোনে চাব মইহে চাম বুঢ়ীজনী আজি বেমাৰত পৰিছো বুলি এদিন ভাত সিজাই ইমান লাভ কৰিছে অত দিনে মই ভাত পানী সিজাই খোৱালো আজি ই ভাতখিনি সিজাওঁতে কি তাৰ এষাৰ কথা শুনিবা এইজনী বোৱাৰী লোকৰ বোৱাৰীবিলাক ইমান ধুনীয়া কথা কয় মা ভাত বাঢ়িছো আহা খোৱাহি আমাৰ এখেতৰ শুনিবা কি মৰম লগাই কথা কয় বৰ কিবা এটা পাম বুলি নিজৰ মতা কমনি নাই যে মোৰ পইচাকেইটা খাই হজম কৰিলে একেবাৰে এদায় কৰিলে আপোনাৰ পইচাৰে মই সোণৰ চেইন ললো আঙুঠি ললো কাপোৰ জোৰে লৈছো নহয় ললি ব্লাউজটো ফটা আৰু চাদৰখনো ফটা ললি তোৰ মোৰ ল'ৰাইতো সোণৰ চেইন সোণৰ গহনা পাটৰ সেইবিলাকেই দিছে তোৰতো বাপেৰৰ খপৰা কি দিলে ঘৰ উঠাখন কৰিব নোৱাৰিলে বিয়া বেলেগৰ লগত ডেটিং মাৰি বেলেগৰ ল'ৰা ভিতৰত সুমিয়াই মোৰ ল'ৰাটোৰ জীৱনটো খালি আহি 2 মাহতে মোৰ ল'ৰাটোৰ বিয়া সোমাই আহিলি মোৰ ল'ৰাই ভাল পোৱা কিমান বছৰ হৈছিলে মোৰ ল'ৰা বেলেগত বিয়া ঠিক হৈ আছিলে তই মোৰ ল'ৰা ফচাই ইয়াত মোৰ জীৱনটো খাবলৈ আহিলে আৰু মোৰ ল'ৰা জীৱন খালি তই 1 নম্বৰ হয় তই গম পাইছ তেনেহ'লে এটা কাম কৰ মই হেৰি কৈছো নহয় মোৰ জোৰত ধৰি কথা কৈছে নহয় এই টেবুলখনত যে ডাইনিং টেবুলখনত যে ভাত চতে বহি খাই যে এতিয়া এবাৰ কাঁহীখন অতা এইবোৰ অতা ফুলদানি এইবোৰ অতা আমাৰ এইবোৰ নাজানো সেইবোৰ অতাৰ কথা কৈছা অত দিনে মোৰ ঘৰলে তই অত দিনে নাহোঁতে মই কাম যিমান কৰিছো অকলে মই কিমান কাম কৰিছো মোৰ ল'ৰাই একো এটা কৈ নিদিয়ে বুঢ়ী বেমাৰ পৰিছো বুলি মৰিবলৈ হৈছে এতিয়া বুঢ়ীজনী অশান্তি সৃষ্টি কৰিবলৈ আহিছে কাইলৈ ওলাই যদি মোৰ ল'ৰাক ফোন কৰিম মই গম পাইছ ফোন কৰি দিব আপোনাৰ ল'ৰা মানে মোৰ নিজৰ স্বামী হ'ব মই তোৰ লগত লাগি লাভ নাই মই এতিয়া ভাত খাওঁগে হ'ব এটা কাম কৰাম দেই মোৰ সেইদিনাহে 2000 টকা দিবলৈ আছিলে মোৰ চৌকেছটো যে ভাঙিছিলে যে 2000 টকা দিব আছে আহাওকে লৈ 90 টকা মই ইয়াৰ পৰা 100 মই 2000 দিম ডাইৰেক্ট ঘৰ যাবি ডাইৰেক্ট মাৰ ঘৰ যাবি মোৰ প্ৰেছাৰ কুকাৰটো মোৰ ভাল কুকাৰ আছে
প্ৰেছাৰ কুকাৰ ভাল কৰে বেলেগ হ'বলৈ আহিছে তোক বেলেগ হ'বলৈ মোৰ ল'ৰাই লাই দিছে না আগৰ পৰা অহা পাছত কিমান ধুনীয়া আছিলো মই এতিয়া জুই ধৰি 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 কেনেকুৱাজনী হ'ব মই তোৰ লগত লাগি থাকিব নাই মই ভাত খাওঁগে মই হ'ব তই তোৰ লগত তোৰ ছোৱালীজনী চাবই নাপায় যা হ'ব বুঢ়ী চুটি পাক কৰি পিনি